দ্বিতীয় পাতে বানে ল'ব সেই ক'ব প্ৰাণ আৰু জানে এই দ্বিতীয় পাতে বানৰ প্ৰভাৱ এই তৃতীয় পাতে বানে এই সৃষ্টি কৰিব বিনাশ চমৎকার অদ্ভুত মহিমা তেন্তে তোমাৰ বানত কিন্তু বৰবৰী মোৰ কিন্তু সন্দেহ আছে তোমাৰ বানত তেন্তে মই আপোনাৰ সন্দেহ মই এতিয়াই দূৰ কৰিম বাৰু দেখিছেনে গছজোপাত কিমান পাত গছজোপাত পাত অগণন পাত আছে কেনেকৈ কৰিম পাতৰ গণনা তেন্তে মোৰ এই প্ৰথম পাত বানৰ প্ৰভাৱ প্ৰত্যেক পাদতে মোৰ বানে কৰিলে ৰক্ষক আৰু চব মোৰ এই দ্বিতীয় পাতে বানৰ চমৎকার বুঝিলো তুমি মহাবীর কিন্তু তুমি কোন পক্ষৰ হৈ অন কৰিবা মোৰ আছে মন পাণ্ডৱ পক্ষ হৈ কৰিম অৰ্থাৎ ধৰিলো তুমি প্ৰথমে পাণ্ডৱ পক্ষৰ হৈ ৰণ কৰিলা কিন্তু ৰণৰ প্ৰায়খনত যদি কৌৰৱ পক্ষ হৈ যায় দুৰ্বল তেতিয়া তেন্তে মই নিৰুপায় মই সেই কৌৰৱ পক্ষ সতে ৰণ কৰিবলৈ তেনেহ'লেতো সৰ্বভ্ৰান্ত উদ্দেশ্য মোৰ নহ'ব পূৰণ কি চিন্তা কৰিছে মান্যগণ এতিয়াও আছে নেকি আপোনাৰ মোৰ প্ৰতি সন্দেহ নাই তোমাৰ ওপৰত মোৰ অলপমান সন্দেহ নাই কিন্তু কৰিছোঁ মই মোৰ জীৱিকাৰ বিষয়েহে চিন্তা তোমাৰ লগত বাৰ্তালাপ কৰি থাকোঁতে মোৰ ফলত বেলি কাৰো পৰা আজি নাপালোঁ দান কিন্তু তোমাৰ পৰা দান দিবলৈ তুমিনো মোক কি দিবা দান সেই মান্যগণ